প্ৰিয় দৰ্শক, সপোনত মাছ দেখাৰ ফলাফল জানক কি মাছ দেখিলে কি ফল লাভ হয়। প্ৰিয় দৰ্শক, আমি সকলোৱে টোপনিত কম বেছি পৰিমাণে সপোন দেখোঁ, কিন্তু আমি নাজানো যে সপোনবোৰ আমাৰ জীৱনত কিমান প্ৰভাৱ পেলাব পাৰে। সপোনৰ গৱেষকসকলে সপোনৰ ওপৰত বিভিন্ন অধ্যয়ন কৰি আহিছে আৰু তেওঁলোকৰ মতে সপোন আমাৰ অতীতৰ কাৰ্যৰ ফলাফল হ'ব পাৰে আৰু লগতে সপোনবোৰে আমাৰ ভৱিষ্যতকো প্ৰভাৱিত কৰিব পাৰে। প্ৰিয় দৰ্শক, সপোনবোৰ হৈছে মানুহৰ অতীতৰ কাৰ্যৰ ফলাফল যি আমাৰ বৰ্তমানক প্ৰভাৱিত কৰাৰ লগতে ভৱিষ্যতৰ ইংগিত দিব পাৰে। সেয়েহে যদি সপোনৰ অৰ্থ বিচাৰি চোৱা যায় তেন্তে বৰ্তমান আৰু ভৱিষ্যতৰ সমস্যাবোৰ সমাধান কৰিব পাৰি। আজি আমি সপোনত মাছ দেখিলে কি ফলাফল প্ৰাপ্ত হয় বিচাৰি উলিয়াওঁ আহক। নমস্কাৰ, আছামিজ টেক এণ্ড নলেজ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে আমাক উৎসাহ যোগোৱাৰ বাবে আমাৰ ভিডিঅ'টোত এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, যেতিয়া আপুনি সপোনত ইলিছ মাছ দেখা পায় তেতিয়া কি হয়? সপোনত ইলিছ মাছ দেখাটো অতি সৌভাগ্যজনক বুলি গণ্য কৰা হয়। যদি কোনোবাই সপোনত ইলিছ মাছ দেখে তেন্তে ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰা টকা পোৱাৰ সংকেত আছে। যদি আপুনি সপোনত এটা শ'ল মাছ দেখা পায় তেতিয়া আপোনাৰ কি হয়? সপোনত শ'ল মাছ দেখিলে শাৰীৰিক শক্তি বৃদ্ধিৰ আৰু বেমাৰৰ পৰা আৰোগ্যৰ সংকেত দিয়ে। যেতিয়া আপুনি সপোনত তৰা মাছ দেখা পায় তেতিয়া কি হয়? প্ৰিয় দৰ্শক, সপোনত তৰা মাছ দেখিলে কাৰোবাৰ সৈতে এটা সৰল সুসম্পৰ্কৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, সপোনত যদি বামি মাছ দেখে তেতিয়া কি হয়? যদি আপুনি সপোনত বামি মাছ দেখে মানুহে আপোনাৰ জ্ঞানক নমস্কাৰ কৰিব, অৰ্থাৎ মহান বাকপটুকতা আৰু জ্ঞানৰ সংকেত দিয়ে। যদি আপুনি সপোনত শিঙৰা মাছ দেখা পায় তেতিয়া কি হয়? সপোনত শিঙৰা মাছ দেখাটো অত্যাধিক খঙৰ সংকেত দিয়ে। আপুনি অধিক সমস্যাত পৰে আৰু আপোনাৰ নিজৰ বিপদ নিজে আহ্বান জনায়। প্ৰিয় দৰ্শক, যদি আপুনি সপোনত শিঙি মাছ দেখা পায় তেতিয়া কি হয়? সপোনত শিঙি মাছ দেখাটো বিকাশৰ সংকেত দিয়াৰ লগতে দীৰ্ঘদিন ধৰি চলি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, যদি আপুনি সপোনত মাগুৰ মাছ দেখা পায় তেতিয়া কি হয়? সপোনত মাগুৰ মাছ দেখিলে সহজে এটা উদ্দেশ্যৰ সফলতাৰ সংকেত পাব পাৰে। প্ৰিয় দৰ্শক, যদি আপুনি সপোনত মাছ কটা দেখা পায় তেতিয়া কি হয়? সপোনত মাছ কটা দেখিলে আপুনি কম বুদ্ধিমান ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰি নিজৰ বাবে বিপদৰ সংকেত পাব পাৰে। মনত ৰাখিব যে বুদ্ধিমান বন্ধুসকলৰ মূৰ্খ বন্ধুতকৈ বহুত ভাল। যদি আপুনি সপোনত ৰৌ মাছ দেখা পায় তেতিয়া কি হয়? সপোনত ৰৌ মাছ দেখিলে স্বাভাৱিক জীৱনৰ সংকেত দিয়ে। তেনে মানুহে বেছি টকা পইচা উপাৰ্জন কৰিব নোৱাৰে যদিও সুখ আৰু সন্তুষ্টিৰে গোটেই জীৱন অতিবাহিত কৰিব পাৰে। যদি আপুনি সপোনত চেং মাছ এটা দেখা পায় তেতিয়া কি হয়? সপোনত চেং মাছ দেখিলে হঠাতে মানসিকতা সলনি হোৱাৰ সংকেত দিয়ে আৰু এজন ঘনিষ্ঠ ব্যক্তিৰ সৈতে সম্পৰ্ক নষ্ট হয়। যদি আপুনি সপোনত দৰিকণা মাছ দেখে তেতিয়া কি হয়? সপোনত দৰিকণা মাছ দেখিলে এজন সুন্দৰ জীৱনসংগী জীৱনলৈ আগমন ঘটাৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা সপোনত মাছ দেখিছেনে? আৰু যদি মাছ দেখিছে বা কোনবিধ মাছ দেখিছে আপোনালোকে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আজি আমি ইমানতেই এৰিব লাগিব। নেক্সট ভিডিঅ'লৈ আকৌ এবাৰ পুনৰ লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় কমেণ্ট এটা কৰি নিশ্চয় জনাব। তেতিয়াহ'লে আজিলৈ ইমানতে এৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ।